গোটেই বছৰটো আমি ৰখি থাকোঁ আমাৰ অতিকৈ চেনেহৰ দীপাৱলী অৰ্থাৎ পোহৰৰ উৎসৱটিৰ কাৰণে আৰু আমি ৰখি থাকোঁতেই এই দীপাৱলী উৎসৱ পাই গ'লহি। আমি দীপাৱলীনো কেনেধৰণে পাৰ কৰিলোঁ সেই বিষয়ে মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আমি প্ৰথমতে দোকান বজাৰ কিনি আনিলোঁ। দীপাৱলীত বোম ফটকা যদি ফুটোৱা নহয় তেতিয়াহ'লে দীপাৱলী যেন নালাগে বা ৰংগুলি যদি নেআঁকো তেতিয়াহ'লে আমাৰ দীপাৱলী যেন নালাগে। সেইবাবে আমি দোকানৰ পৰা প্ৰথমতে বস্তুবোৰ কিনি আনিলোঁ। তাৰপিছত এয়া মই ৰংগুলি আঁকিছোঁ। ৰংগুলি কেইটাৰ ফাইনেল লুকটো মই আপোনালোকক অলপ পিছত দেখাম। আপোনালোকে ৰংগুলি আঁকিলে নে নাই জনাবচোন বাৰু। এয়া সন্ধিয়া সময়ত মা আৰু মই দুয়োজনীয়ে চাকি জ্বলাই আছোঁ।